ফুলতো নাচাবা তুমি নামাৰিবা মিঠা হাঁহি তুমি চালে মোৰ ভাল লাগিছিল তুমি আহিলে প্ৰাণ ভৰিছিল এতিয়া নেলাগে এনে মিঠা হাঁহি বুকু খনি যায় মোৰে যে ফাটি ওই টুকলাচল আৰু ভেডেলে তহঁতৰ দুইজনৰ কি হৈছে তহঁতৰ যে লাইনত থাকি যে গান গাই থাকা হা গানা গাই আছা বাবাহাত গানা মানে কি গানা জানা ইহঁতে দুইজনে চাগে প্ৰেমত পৰিছে সেইকাৰণে গানা গাই আছে হবাও পাৰে দে আৰু কি কবি এই এপ্ৰিলো মাহ পৰছি নহয় এপ্ৰিলো মাহ বুলি অলপ প্ৰেম চেম জাগেয়ে গম পা নে নাপা তই ঐ তহঁতে ইমান গৰম গৰম কথা কিয় কৈ আছা আমি গানাই গাওঁ বা কিবে গাওঁ লাইনত খাৰা হ'ব লাগে তহঁতে দেখোন মোৰ দিকে চাই আছা ঐ ফুচকি মোৰ দিকে কিয় চাই আছা তই আগৰ ফালে চা লাইনত খাৰা হয় ইণ্টাৰভিউ দি আৰু চাকৰি ল ভাই চৰকাৰ আহি গৈছে এইবাৰ চাকৰি দি আছে চাকৰিৰ বৰষুণ হয়দা ইণ্টাৰভিউ দিব যাওঁ দে মই আগত দিম মই যদি চাকৰি পাই যাওঁ মোৰ লাইফটো চিংগল হৈ যাব আই ফুচকি মে কাম ইনচাৰ বুলি নকয় কিয় ইণ্টাৰভিউ দিব আছো মে লাইনত মোৰ একদম হাগাই লাগি আছে গম পাইছে না হাগবা যাব টাইম পা না লাইনত আছো যে 4 নম্বৰত এই ফুচকি নকয় কিয় তই আগত আছা তই ক মে কাম ইনচাৰ বুলি মে আই কাম ইন স্যাৰ মই ঘুমাব পাৰিম না স্যাৰ মোৰ মুটা লাগি আছে টান টান স্যাৰ প্ৰথমতে ইণ্টাৰভিউ দিব লাগে তাৰ পিছত মুতি লম স্যাৰ দৰ্জাখন খুলি দিব না স্যাৰ মই ঘুমাবৰ কাৰণে ৰেডি হৈ আছো স্যাৰ Yes, coming. First patient coming. স্যাৰ আছো মই স্যাৰ পেশেন্ট নহয়তো স্যাৰ মোৰ বেমাৰ হ'লে মই ইণ্টাৰভিউ দিব আছো মোক পেশেন্ট বুলি কিয় কৈছে স্যাৰ হৰ মোক যে উল্টাকৈ কুৱেশ্যন কৰিছে কি ইণ্টাৰভিউ তই ল'বি না মই ল'ম হা চাকৰি তোক লাগে না মোক লাগে হা মই বাৰু পেচেণ্ট বুলি ক'লোৱে যেনিবা তহঁতৰনো গাত কে লাগছি সোমায়া জলদি এই গাত লাগা কথা নহয়তো মই পেশেন্ট নহয় মই কেণ্ডিডেট হয় কেণ্ডিডেট অ পেটলা স্যাৰ বহি আছে নেকি অ পেটটো উলিয়াই পেলাই কি কৰি বহি আছে ইয়াতে মই বাৰু পেটলা হলোৱে বা তই কে পেটলা হ'ব পাৰ দে বেটা হা তই তাতে পন্তা ভাত খাই থাকিবি ঘৰত ক'ত পেটলা হবি হা আলু খাবিচোন আলু খাবি পেটলা হৈ যাবি এই বুটো মই ইণ্টাৰভিউ দিব আছো তই ক'ৰ পৰা ফুটুংকে উঠাই হা বাপৰে বাপ তই কি বস্তু বে পেটলা খাটো মই ইণ্টাৰভিউ দিব আছো তই এই ফুটুংকে উঠা কয় কি ফুচকে কি কৈছা তই মোক তই ইণ্টাৰভিউ দিয়ে বা কিবে দি পেটলা তাত মোৰ একো নাই নহয় এই যো পেটলা তাত ইণ্টাৰভিউ দিয়ে কাম নাই পেটলা ইণ্টাৰভিউ সি নিজেই নাজনে নিজেই সি আণ্ডাৰ মেট্ৰিক আৰু তোক কি সি ইণ্টাৰভিউ ল'ব যো নালগে যো চাকৰি কৰিবা যো মোৰ লগত যো ঐ পেটলা যাও দে মই যাও এই যো বুটো যো তই যা মোৰ লগত যো হাঁহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ আসাম ট্ৰেক্টৰ মানে কি জানো নে নাজান আসাম ট্ৰেক্টৰ মানে হ'ল লোকেল গাহৰি ও জানই আমাকে নাযাবা দে পাহৰি হুৰা কিরে ভেকো কার প্রেমে পড়ছো তুমি প্রেমে পড়লেহে এরকম গান গায় আজকাল মানছে তুমি কি কার প্রেমে পড়ছো রে সুন্দর গানা গাইছা তুমি ও মাই গড কি কথা কোৱা হে তই কাৰ প্ৰেমত পৰিমে আমি বেকাৰ সন্তান চলিক আজিকালি আপি নেদে বাবা চৰকাৰী চাকৰি থাকিলেহে দিব ছোৱালী আমাৰ দৰে বেকাৰ সন্তাক নেদে আরে বাবা রে ইতনা বড়া ঘর বানাইছো তোক যদি আপি নিদিয়ে কি হব রে বাবা আজিকালি তো ছোৱালী বিলাকৰ তো স্কুলত পঢ়ালে তো প্ৰাইভেটত পঢ়াই না পিছে ল'ৰা তো প্ৰাইভেট চাকৰি কৰিলে কিয় ছোৱালী নিদিব নো বাবা দিব টেনচন নলবি দে ভেকো ছোৱালী দিব ও জানই আকাশখন ধুনীয়া ও জানই তৰাৰে জিলিকা ঐ জানই মনৰে খৰগৰ ঐ জানই ভেকো তুমি মেনকা এই তই দাঁতকেইটা নিটকে আছা দেখোন কে একদম মাঘ বিহুত তোৰ লৈ যাব লাগিব ৰোকনি বনাব লাগিব নাৰিকল ৰোকাকে বাপৰে বাপ দে মই ঘৰত যাওঁ দে তই ঘৰত যা বাই